बिजेपिया मदद होआबा प्रमद बर'नि दैदेननाय इउपिपिएल सरकारा बायगोना रोखा। बिजेपि हान्जानि अक्सिजेन लानानैसो इउपिपिएल दोलोआ थांनानै दङ। बिजेपिर अक्सिजेन लय जायासै इउपिपिएल कत फुरकित। फैगौ बिटिसि बिसायख'थियाव इउपिपिएलआ हारसिं बिसायख'थि गेलेनो गोहो गैया। नाथाय फैगौ बिटिसि बिसायख'थियाव बिजेपिया गाव हारसिं बिसायख'थि गेलेगोन बुंदों रिन्जय बर'आ। बिटिसि काउन्सिलर निर्वाचনত তেখেতসকলে সুকীয়াকৈ ইলেকশ্যন খেলিব। আজি যদি বিজেপি সহায় নকৰে কালি প্ৰমোদ বড়ো চৰকাৰ মানে ভাঙাটো 100% চিয়ৰ আৰু নিজাববীয়া ইলেকশ্যন খেলাৰ কোনো তেওঁলোকৰ সাহস নাই। फरेस्ट डिपार्टमेन्टनि इएम रन्जित बसुमतारिया 100% कमेडियान सुबुं। हाग्रानि मैदेरा उदालगुरिनिफ्राय क'क्राझारसिम उदखार खालामनाया बांगासिनो। मानसिनि नखर, आबाद सिलिंखार आरो मानसिनि जिउ फोजोबनाय नुनो मोनगासिनो। नाथाय फरेस्ट डिपार्टमेन्टनि इएम रन्जित बसुमतारिया बेफोर जेंनाखौ होबथानो एबा खमायनो थाखाय राहा लानायखौ नुनो मोनाखै होनना चिरां जिल्लानि सुबाइजार बियाबाव लाइमोन आरो आइजो बिपिएफ बिएसइउनि जथुमाव बाहागो लानानै रिन्जय बर'आ खौरां बिजोङाव गोख्रों रावजों फोरमायो। फरेस्ट डिपार्टमेन्टर जेन रन्जित बसुमतारी जेहेतु फरेस्ट डिपार्टमेन्ट चলাই আছে কিন্তু হাতী মানুহৰ সংঘাত কিন্তু এতিয়ালৈকে বৃদ্ধি হৈ আছে। এইটো 100% মানে এজন কমেডিয়ান মানুহ হৈছে। ৰঞ্জিত বসুমতাৰী হ'ল তেওঁ মানে ইএমৰ দায়িত্বত আছে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ। আজি হাতী মানুহৰ সংঘাত ওদালগুৰিৰ পৰা আৰম্ভ কৰি আপোনাৰ কোকৰাঝাৰলৈকে এইটো ধাৰাবাহিকভাৱে চলি আছে। আপোনালোকে দেখিছে বনৰীয়া হাতীবিলাক মানে নামি আহি মানে খাদ্যৰ সন্ধানত বিভিন্ন গাঁৱত সোমায় আৰু মানে সেইদিনাখন এসপ্তাহৰ আগতে আমি দেখিছোঁ এজন মানে ছাত্ৰীক মানে ঘৰত সোমাই পেলাই আক্ৰমণ কৰিলে বনৰীয়া হাতীয়ে। মানে ইয়াৰ মাত্ৰ এটা উদাহৰণ নহয়, বহুতটা উদাহৰণ আছে আৰু সেইটো প্ৰতিৰোধ কৰিবৰ কাৰণে ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াই কোনো মানে বিশেষ মানে ব্যৱস্থা গ্ৰহণ কৰা আমি দেখা নাই। প্ৰমোদ বড়ো ডাঙৰীয়াটো হাগ্ৰামা ছাৰৰ কোনো তুলনাই নহয়। কিয় হাগ্ৰামা বুলি কোৱাৰ অধিকাৰো নাই। আৰু হাগ্ৰামা ছাৰে যোৱা 17টা বছৰ বিপিএফ দলৰ শাসনকালত যিখিনি কাম কাজ কৰিলে আজি প্ৰমোদ বড়ো ডাঙৰীয়াই 10% কৰি দেখাইছোঁ। কিয় কৰি দেখাব পৰা নাই? আজিতো তেওঁ মানে নিজৰ ভিজন ডকুমেণ্টত লিখিছিল মানে ওৱানফাউৰি নামেৰে এটা মানে হেল্থ কাৰ্ড 65 বছৰ ঊৰ্ধ থকা আমাৰ বৃদ্ধসকলৰ কাৰণে 2 লাখ টকীয়া মানে বিনামূলীয়া চিকিৎসা দিয়া হ'ব। আজি কিমানজনক দিলে? তেওঁ মিছলীয়া কথা কৈছে নে নাই? তেওঁতো কৈছিল মানে MA কৰি থকা BA পঢ়ি থকা ছাত্ৰীসকল গাৰ্লছ ষ্টুডেণ্ট তেখেতসকলৰ কাৰণে 1500 প্ৰত্যেক বছৰে মানে স্কলাৰশ্বিপ দিয়া হ'ব। আজি কোনোবা এজন ছাত্ৰীয়ে 1500 টকা পাবলৈ সক্ষম হৈছে নেকি? কোনেতো পোৱা নাই। আপোনালোকে এইটো প্ৰমাণ দিব পাৰে, আমি প্ৰমাণ দিব পাৰোঁ যে আমাৰ ছাত্ৰীসকলে প্ৰমোদ বড়ো ডাঙৰে প্ৰতিশ্ৰুতি দিয়াৰ দৰে ইউপিপিএলে যিখিনি প্ৰতিশ্ৰুতি দিছিল তেওঁলোকে মানে ভিজন ডকুমেণ্টত উল্লেখ কৰিছিল যে আমি BA পঢ়ি থকা আৰু লগতে মাষ্টাৰ ডিগ্ৰী কৰি থকা আমাৰ ছাত্ৰীসকল গাৰ্লছ ষ্টুডেণ্টসকলৰ কাৰণে 1500 টকা স্কলাৰশ্বিপ দিয়া হ'ব। কোনেতো পোৱা নাই। তেওঁ খালি কথা কয় কিন্তু কাম নকৰে। কাম কৰা মানুহ নহয় তেওঁ। আজি তেনেকুৱা কৈ 5টা বছৰ তেওঁৰ মানে কাৰ্যকাল সম্পন্ন হৈ গ'ল। আপোনালোকে আমাৰ হাগ্ৰামা ছাৰৰ ভাষণ প্ৰসংগত শুনিছে 31 তাৰিখ মাৰ্চৰ পিছত তেওঁ এটাও ফাইল মানে চুব নোৱাৰে। তেওঁৰ মানে দিন উপনীত হয়। সুৰক্ষিত বিজেপিৰ অক্সিজেন লৈ যাই আছে ইউপিপিএল কত সুৰক্ষিত। আজি যদি বিজেপি সহায় নকৰে কালি প্ৰমোদ বড়ো চৰকাৰ মানে ভাঙাটো 100% চিয়ৰ আৰু নিজাববীয়া ইলেকশ্যন খেলাৰ কোনো তেওঁলোকৰ সাহস নাই। বিজেপিয়ে মানে তেওঁলোকক মানে শক্তি প্ৰদান কৰি আছে আৰু আগন্তুক নিৰ্বাচনত বিজেপিৰ এটা সিদ্ধান্ত আছে আমি যিটো জানো যে পঞ্চায়ত নিৰ্বাচন আৰু বিটিচি কাউন্সিলৰ নিৰ্বাচনত তেখেতসকলে সুকীয়াকৈ ইলেকশ্যন খেলিব।